মোৰ বাগিচাৰে ছোৱালী ঝুমুৰ ঝুমুৰ নাচি ফুৰো ধেমালি ও লক্ষ্মী নহয় মোৰে নাম চামেলি। আচলতে মোৰ নাম চামেলিও নহয়, মোৰ নাম মৰ্জিনাহে। কিন্তু সৰুতে মোক ভিনদৈ চামেলি বুলি মাতিছিল, কাৰণ কিয় মোৰ দুটা বাইদেউ আছে, তাৰে তলত মই চবতকৈ ঘৰৰ সৰু আছিলোঁ। মই সেইকাৰণে মই একো কাম নকৰাকৈ বহি বহি আৰামছে খাইছিলোঁ, সেইকাৰণে মোক ভিনদৈ চামেলি বুলি মাতিছিল কেইটামান দিনৰ কাৰণে। কিন্তু আচলতে মোৰ নাম মৰ্জিনাহে। আজি আচলতে মোৰ লাইফ হিষ্ট্ৰী ক'বৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। মই আজি আহিছোঁ চাহ বাগানত। সৰুতে মই বহুতবাৰ আহিছোঁ, ডাঙৰ হ'লেও আহিছোঁ, মুঠপত বহুতবাৰ মই চাহ বাগিচাত আহিছোঁ। কিন্তু আজি ভাবিলোঁ আপোনালোকক লগত লৈ চাহ বাগিচালৈ আহোঁ, চাহ বাগিচাৰ বিষয়ে অলপ চলপ আপোনালোকক কওঁ, আৰু তাৰ লগতে চাহ বাগানৰ যি বিউটি আছে সেইটোও উপভোগ কৰোঁ। আমি অসমৰ বাহিৰত যিকোনো জেগাত যদি কেতিয়াবা যাওঁ, তাত গ'লে যদি আমি ক'ত ঘৰ বুলি সোধে, আমি যদি কওঁ যে অসমত ঘৰ, তেতিয়া লগে লগে সকলোৱে এটা কথাই কয় যে অসমৰ চাহপাত খুব ধুনীয়া, খুব টেষ্টি হয়। আমাৰ ঘৰৰ প্ৰত্যেক ঘৰতেই মানে চাহ চলেই, এনেকুৱা কোনো ঘৰ নাই য'ত চাহ নচলে। আমি ৰাতিপুৱা গধূলি সকলোৱে ঘৰখনৰ সকলোৱেও নাখালেও কোনোবাই নহয় কোনোবাই আমি চাহ খাওঁৱেই। আমাৰ ঘৰত সকলোৰে ঘৰত চাহটো চলে। ইয়াৰে চাহ গছৰ পাতটো তাৰমানে এটা লেভেলৰ পৰাহে ছিঙা যায়, মানে বহুত তলৰ পৰাও নহয় আৰু একদম ওপৰৰ নহয়, এনেকৈ এটা জোখতে চাহপাতবিলাক ছিঙি কেনে 25% শুকাই কেনে চেপত কাটি আমি যিটো বজাৰত পাওঁ চাহপাত, সেই চাহপাতটো তৈয়াৰ কৰা হয়। মুঠৰ ওপৰত ইয়াৰ পৰা আমাৰ চাহৰ কাপটোলৈ গৈ পাওঁতে বহুতখিনি প্ৰচেছেৰে আগবাঢ়ে। তাৰপিছতহে আমি ৰাতিপুৱা গধূলি যিটো চাহ খাওঁ সেইটো আমি পাওঁ। অসমলৈ প্ৰথমবাৰ চাহপাত আনিছিল ৰবাৰ্ট ব্ৰুছে 1823 চনত। 1830 চনৰ শেষৰ ফালে লণ্ডনত অসমক চাহৰ বজাৰ বুলি মূল্যাংকন কৰা হৈছিলে। कागज के दो पंख लेके उड़ा चला जाए रे, जहाँ नहीं जाना था ये वहीं चला हाय रे। उम्र का ये ताना बाना समझ न पाए रे, जुबां पे जो मोह माया नमक लगाए रे, के देखे न भाले न जाने न दाए रे। दिशाहारा केमन बोका मोंटा रे। চাহ খালে কিছুমান উপকাৰো হয়, যেনে ধৰক আমাৰ বহুত ভাগৰ লাগিলে যদি আমি একাপ চাহ খাই দিওঁ, তেতিয়া অলপ সময়ৰ কাৰণে আমাৰ ভাগৰটো নোহোৱা হৈ যায়। ঠিক তেনেদৰে টোপনি আহিলে, কেতিয়াবা ধৰক ল'ৰা ছোৱালী পঢ়ি থকা অৱস্থাত যদি টোপনি ধৰে, তেতিয়া যদি একাপ চাহ খাই দিয়া হয় তেতিয়া টোপনিটো ভাঙি যায়। আৰু চাহপাতৰ পানীৰে যদি চুলি ধোৱা হয় তেতিয়া চুলিও ভাল হয় বুলি কয়। মুঠৰ ওপৰত চাহপাতৰ মানে বহুত উপকাৰো আছে, দেখিবলৈও ধুনীয়া, খায়ো টেষ্টি, আৰু লগতে উপকাৰো আছে। মন্টাৰে অসমৰ চাহ উদ্যোগ বিশ্বৰ আটাইতকৈ উদ্যমী চাহ উদ্যোগৰ ভিতৰত ধৰা হয়। ইয়াৰে চাহপাতবিলাক বছৰত দুবাৰ তোলা হয়, এবাৰ মাৰ্চত আৰু এবাৰ জুনৰ শেষৰ ফালে। জুনৰ শেষৰ ফালে যিটো চাহপাত তোলা হয় সেইটো চবতকৈ বেছি ভাল বুলি কোৱা হয়, উৎকৃষ্ট বুলি ধৰা হয়। ভালে না জানে না দায়রে, দিশাহারা কেমন বোকা মনটারে।
মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব আৰু লগতে লাইকো কৰি দিব আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত নমস্কাৰ দিশাহারা কেমন বোকা মনটা রে